দিয়া কি খবৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ তো আজিও আহিলোঁ অকণমান ঘূৰিম বুলি ইয়াতে অলপ ঘূৰি আছোঁ ক'ত ক'ত ঘূৰো দেখাই আছোঁ ব'ল তো গাইছ বেংগলোৰ ডেলিভাৰী কাম এনেকৈ হয় মানে দেই মই দেখা নাই আজিয়ে দেখিছোঁ মানে অৰ্ডাৰ এইফালৰ লৈ আছে পূৰা দৌৰা দৌৰি হৈ আছে আজিও ইমান দূৰলৈ যোৱা নাই মানে ৰুমৰ ওচৰতে দেখাব চেষ্টা কৰিছোঁ মানে ৰুমৰ ওচৰতে ঘূৰি লওঁ প্ৰথম নে কি কোৱা য়েছ বছ ব'ল আৰু শাৰী এখন পাইছে মানে চাই লওক এইবিলাক ইয়াৰ এনেকৈ থাকে বুলি দিয়া বেংগলোৰ নাৰ্চাৰী কি ফুল আছে ইয়াত নামটো জানিছিলোঁ পাহৰি থাকিলোঁ ভাল লাগে A few moments later. তো গাইছ নতুন বস্তু এটা দেখিছোঁ মানে নতুন মানে আগত দেখিছোঁ কিন্তু টেষ্ট কৰা নাই মানে আজি টেষ্ট কৰিম বুলি ভাবিছোঁ भैया इसका नाम क्या है ऐसा एप्पल इंग्लिश है हाँ ऐसा एप्पल इट्स एप्पल एप्पल তো গাইছ এপিচ টেষ্ট কৰি চাওঁ মানে মানে ইয়াত কেনেকুৱা লাগে টেষ্ট কৰা নাই ন भैया 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 ये वाला अच्छा होगा क्या ये वाला है ये अच्छा नहीं होगा কোমলীয়া কোনটো ভাল হ'ব জানো ये अच्छा होगा ये अच्छा अच्छा वाला दे दो हम लोग टेस्ट नहीं किया है आज तक नहीं क्योंकि हमको पता नहीं ना इसलिए उसका पूछ लिया অকণমান নাৰিকলৰ নিচিনাই মানে ছাগলীটো অলপ মানে গেহা গেহা লাগে আপোনালোকে আহিলে মানে টেষ্টটো খাব মজাকৈ ছাগলীটো অলপ গেহা গেহা আৰু অকণ খানা গাইছ মই ভাবিছিলোঁ ন মানে বেংগলত ইমান মানে অসমীয়া মানুহ লগ নাপাম বুলি ভাবিছিলোঁ মানে ইফালে চাইছোঁ মানে চব ইফালে চালোঁ অসমীয়া মানুহ ইফালে চালেও মানে অসমীয়া মানুহে মানে কিছুমানে কি সৰু কেফে চেফে চলাই আছে মানে অসমীয়া মানুহ মানে বহুত আছে মানে ইয়াত দেই ভাল লাগিছে অসমৰ মানুহ লগ পালে এনেই কিবা এটা ভাল লাগে ন বাহিৰৰ জেগাত চব বস্তু যে ভাল ভাল বস্তু দেখাম বুলি ভাল ভাল বস্তু কিন্তু ডাঙৰ ডাঙৰ বিল্ডিংকেইটা বাৰু ইয়াত নাই দেখোন ইয়াত দেখাবলৈ তো বেলেগ বেলেগ জেগাত যাব লাগিব নতুন নতুন জেগাত যাব লাগিব এতিয়া আহিছোঁহে ন লাহে লাহে যাম ভাল ভাল জেগাত যাম এতিয়া আপোনালোকে টাইমটো চাওক টাইম হৈ গ'ল 6:35 চাই লওক তো অসমতো ইমান চাগিলে আন্ধাৰ হৈ গ'ল চাগিলে মানে ডিফাৰেঞ্চটো কিমান সেইটো চাওক
জেগা যে অলপ মানে চিনাকি হ'লোঁ, অলপ খোজকাঢ়ি ল'লোঁ। এতিয়া ধুনীয়াকৈ ৰুমত যাম। বেলেগ এটা ভিডিঅ'ত লগ পাম। বাই বাই।